সুমি বৰাৰ বেয়া কথাবোৰ আমি বহুত পাতিলোঁ, সুমি বৰাক সমালোচনা আমি যথেষ্ট কৰিলোঁ, কিন্তু সুমি বৰাই কি কৰিছিল বা সুমি বৰানো কোন হয় সেই কথাখিনি আমি অকণমান জনাৰো হয়তো প্ৰয়োজন আছে। কেইটামান কথা কম সুমি বৰাৰ বিষয়ে। সুমি বৰাৰ বিশালৰ সৈতে কি সম্পৰ্ক আছিল, বিশালৰ সৈতে থকা সম্পৰ্কটো সুমি বৰাৰ কি পৰ্যায়ত আছিল, সুমি বৰাই স্বামী তাৰ্কিকক কেনেদৰে পাইছিল, ডেষ্টিনেশ্যন ৱেডিঙত ক'ত কেনেদৰে কিমান টকা খৰচ কৰা হৈছিল, এইখিনি কথা অকণমান পাতিম। আৰু সুমি বৰাৰ ইয়াৰ মাজত যদি ভাল গুণ কিবা আপোনালোকে লাভ কৰে নিজে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ অযথা মই কিবা ভাল কথা কৈ আছো বুলি সুমি বৰাৰ পক্ষত মাত মাতিবলৈ গৈছো বুলি গালি নাপাৰিব। প্ৰথম কথা হ'ল সুমি বৰাৰ ঘৰ ডিব্ৰুগড়ৰ বাণীপুৰত, সেই কথা সকলোৱে জানে। সুমি বৰাই উচ্চ শিক্ষা গ্ৰহণ কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত সুমি বৰাই কৰ্মজীৱন আৰম্ভ কৰিছিল। মানে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ জৰিয়তে সুমি বৰাই কৰ্মজীৱন আৰম্ভ কৰিছিল। তেতিয়া মই জনাত 2018 চনৰ কথা। 2018 চনত কণ্ঠশিল্পী দীক্ষুৰ এটা গান আহিছিল, গানটো হ'ল পাৰিজাত, আৰু তাত নৱাগত শিল্পী হিচাপে সুমি বৰাই নৃত্য কৰিছিল। কিন্তু গানটো যিহেতু হিট নহল বা জনপ্ৰিয় নহল, সেইকাৰণে সুমি বৰাইও এটা ফ্ৰেম নাপালে। তাৰ পাছত সুমি বৰাই ফ্ৰেম বিচাৰি আছিল। সেই সময়ছোৱাতে আহিল লকডাউন, অৰ্থাৎ কোভিডৰ বাবে 2019-20 চন মানৰ মাজৰ কথা হ'ব। তাৰ পাছত সুমি বৰাই কভাৰ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলে কিছুমান ভাইৰেল চঙত। যিহেতু লকডাউনৰ সময়ছোৱাত মানুহবোৰ ঘৰত আবদ্ধ হৈ আছিল, মানুহবোৰে তেনেকুৱা ভিডিঅ' যথেষ্ট চাইছিল, ফেচবুক ইউটিউবত স্ক্ৰল কৰি গৈ আছিল, আৰু সেই যে স্ক্ৰল কৰি গৈ আছিল তাৰ মাজত সুমি বৰাৰ কভাৰ ভিডিঅ'বোৰ ওলাইছিল আৰু কোনোবাখিনিত সুমি বৰা জনপ্ৰিয় হৈ পৰিছিল। তাৰ পাছত সুমি বৰাক কিবা এটা ইণ্টাৰভিউত মতা হৈছিল, তাৰ পাছত সুমি বৰাই দমফালি মাৰিছিল, তেনেকুৱা ধৰণৰ বহুত কথা, সমালোচনা বিভিন্ন সময়ত সুমি বৰা হৈছে। সুমি বৰাই তাৰ পাছত কি কৰিলে, প্ৰথমতে নৃত্যশিল্পী, তাৰ পাছত কৰিঅ'গ্ৰাফাৰ, আৰু তাৰ পাছত একেবাৰে অভিনয় জগতত আহিলে। কিন্তু অভিনয় জগতত আহি কি হ'ল সুমি বৰাৰ কাহিনীটো সকলোৱে হয়তো জানে, বা চিনেমা যি চাইছিলে সেইসকলে হয়তো উপলব্ধি কৰিছিলে যে যতীন বৰাৰ ৰাঘৱ চিনেমাত সুমি বৰাই অভিনয় কৰিছিল। সুমি বৰাৰ অভিনয় চাই কোনে কি পালে সেয়া নাজানো, কিন্তু চিধা কথা সুমি বৰাৰ অভিনয় চাই হলৰ পৰা ওলাই আহি মই গালি পাৰিছিলোঁ, এই আচলতে কিয় লোৱা হৈছিল, কিহৰ এক্ট্ৰেছ, নৃত্যশিল্পী হৈ থাকিব লাগে, কিহৰ কি এক্টিং কৰিছে। আৰু সেই চিনেমাখনেই ছুপাৰ ডুপাৰ ফ্লপ মাৰিছিল। সুমি বৰাৰ কৰ্মজীৱনটো এই মুহূৰ্তলৈ এনেকুৱা, তাতকৈ বেছি কিবা কৰিছে বুলি মই নাভাবোঁ। সুমি বৰাক এগৰাকী সাংস্কৃতিক শিল্পী হিচাপেও ক'ব লাগে বুলি মই নাভাবোঁ, কিন্তু সুমি বৰাক ছ'চিয়েল মিডিয়াৰ জৰিয়তে এখন প্লেটফৰ্ম দি দিয়া হৈছিল আৰু বহুত ওপৰত উঠাই দিয়া হৈছিল। সুমি বৰাক আমাৰ ইউটিউবাৰ হওক, অন্য কিছুমান সংগঠনেও কিন্তু এই শোভাযাত্ৰা, এই সাংস্কৃতিক ৰেলী সেইবোৰত মাতি মেলি মেলে মিটিঙে মাতি যথেষ্ট পৰিমাণে উঠাই দিছিল। তাৰ পাছত এগৰাকী সাংস্কৃতিক কৰ্মী বা এগৰাকী শিল্পী হিচাপে পৰিচয় দি দিয়া হৈছিল। কিন্তু শিল্পী আচলতে কিহৰ, শিল্পীৰ সত্তা কি আছে, শিল্পীৰ গুণ কি আছে সুমি বৰাৰ গাত, সেইখিনি কথা আমি কোনে চিন্তা কৰি চাওঁ। কেৱল মাত্ৰ আমাৰ কি হয়, দুটা ৰিলছ বনাব লাগে, তাৰ পাছত ভাইৰেল হ'ব লাগে, এখন চিনেমাত অকণমান ওলাব লাগে চুচৰি বাগৰি, তাৰ পাছত আমি কি হ'ল শিল্পী। এয়াই আমাৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰ। দ্বিতীয় কথা, চৰ্চাৰ বিষয়টো হ'ল যে বিশাল ফুকনৰ সৈতে সুমি বৰাৰ সম্পৰ্ক কি। সকলোৱে গম পাইছে যে বিশাল ফুকন হৈছে সুমি বৰাৰ পাতি লোৱা ভাতৃ, অৰ্থাৎ সুমি বৰাই বিশাল ফুকনক আজি কেইটামান বছৰ পূৰ্বে ভাইটি হিচাপে মানি লৈছিল, বা ৰাখি পিন্ধাৰ পিছত নিজৰ ভাইটি বুলি ভাবিছিল। ভাইটিলৈকে সকলো ঠিকে আছিল, কিন্তু সুমি বৰাৰ এই যে ভায়েকটো বিশাল, অকণমান সি ধুৰন্ধৰ আছিল, মস্ত টেঙৰ আছিল। টেঙৰ মানে প্ৰথমতে ল'ৰাটো ঠিকেই আছিল, চলব্ৰুক একাডেমীত পঢ়িছিল ডিব্ৰুগড়ত, কিছু মেধা আছিল, সংগীতৰ চৰ্চা কৰিছিল ল'ৰাটোৱে, ভাল আছিল। কিন্তু তাৰ পাছত ল'ৰাটোৰ মনত কিছুমান 2 নম্বৰী ধান্দা সোমাল, আৰু সেই 2 নম্বৰী ধান্দাত কোনে সহযোগ কৰিলে, তাৰ পাতি লোৱা বায়েক সুমি বৰাই। পাতি লোৱা বায়েকে কেনেদৰে সহায় কৰিলে, যে পাতি লোৱা বায়েকে সেই 2 নম্বৰী ধান্দাবোৰত মধ্যস্থতাকাৰী হ'বলৈ গ'ল, অৰ্থাৎ ট্ৰেডিঙত বিনিয়োগ কৰিবৰ বাবে এপ্ৰ'চ কৰিবলৈ গ'ল চিনাকি মানুহবোৰক এইগৰাকী পাতি লোৱা বায়েক সুমি বৰাই। সেইখিনি সকলোৱে গম পাইছে। তাৰপিছত আহক ডেষ্টিনেশ্যন ৱেডিং। এই যে ডেষ্টিনেশ্যন ৱেডিং বুলি কৈ যে দমফালি মাৰি আছিল যে অসমত
ডেষ্টিনেশ্যন ৱেডিং পতাটো, অসমৰ মানুহে ডেষ্টিনেশ্যন ৱেডিং কৰাটো ইম্পচিবল নেকি? চুমি বৰাই যে দম্ভালি মাৰি যে কৈছিল পচিবল বুলি, আমাৰ টকা, আমাৰ সপোন আছিল, তাৰ সপোন আছিল, এই ধৰণৰ যে কথাবোৰ এতিয়া পোহৰলৈ আহিছে। টকা কোনে দিছিল? যে বিশাল ফুকনে দিছিল। চুমি বৰাই ডেষ্টিনেশ্যন ৱেডিং পাতিবলৈ গুৱাহাটীৰ পৰা মানুহ লৈ গৈছিল, নামী দামী শিল্পীসকলক লৈ গৈছিল। কিহত লৈ গৈছিল? প্ৰথমতে গুৱাহাটীৰ পৰা দিল্লীলৈ ফ্লাইটত, লাখে লাখে টকা দেই, মনত ৰাখিব আপুনি, বিজনেছ কেবিনত লৈ যোৱা হৈছিল। তাৰপিছত দিল্লীৰ পৰা উদয়পুৰলৈ ফ্লাইটত লাখে লাখে টকা। কিমান লাখ টকা হ'ব যদি 50জনো মানুহ নিছে? তেনেহ'লে আপুনি সেই কথা নিজেই চিন্তা কৰক, যিহেতু আজিলৈকে আমি ফ্লাইটত উঠিবলৈ চিন্তা কৰিব লগা হৈছে, কিন্তু চুমি বৰাৰ কাৰণে সেয়া সম্ভৱ। কি কাৰণে সম্ভৱ সেইখিনিও কম। তাৰপিছত কথাটো হ'ল, উদয়পুৰত সেয়া ডেষ্টিনেশ্যন ৱেডিং হ'ল, কোনে কি ড্ৰেছ পিন্ধিব সেয়ালৈকে সকলো কোনে প্ৰভাইড কৰিছে? চুমি বৰাই প্ৰভাইড কৰিছে। তাৰ পাছত মূল কথাটো হ'ল, কিছুমানক আকৌ চুমি বৰাই ৰিটাৰ্ণ গিফ্টটো দিছে। ৰিটাৰ্ণ গিফ্টত সোণৰ চেইন, সোণৰ আঙুঠিও আছে। এই যে টকাখিনি, এই যে ৰিটাৰ্ণ গিফ্ট, লাখ টকীয়া হোটেলত ৰখা হৈছিল, যিখন হোটেলত গুৱাহাটীৰ পৰা অতিথিক নি ৰাখিছিল, এই যে আমাৰ চিনেমা জগতৰ বা থিয়েটাৰ জগতৰ মানুহবোৰক নিজে বিয়ালৈ নিজে ৰাখিছিল, সেই হোটেলখনৰ আপুনি ৰুমৰ ভাড়াৰ কথা শুনিলে আপুনি আচৰিত হ'ব। প্ৰায় 1.5 লাখ টকা, 1.5 লাখ টকাৰ ৰুম আছে সেই হোটেলখনত। আজিৰ দিনটোত কণ্ঠশিল্পী দীক্ষেও সেই কথাটো স্বীকাৰ কৰিছে। গতিকে কথাটো হ'ল, মানুহে তাৰ পাছত সন্দেহ কৰিছিল যে এনেকুৱা বিয়া অসমৰ মানুহে পাতিব পাৰেনে? প্ৰকৃততে চুমি বৰা আৰু তাৰ্কিক বৰাৰ যি উপাৰ্জন, সেই উপাৰ্জনে এনেকুৱা এখন বিয়া পাতিব পাৰেনে? সকলোৱে কোনোবাখিনি সন্দেহ হৈছিল। কিন্তু সেই সময়ছোৱাত মানুহে বিয়াখনক সমালোচনা কৰিছিল, কিন্তু আয়ৰ উৎসটোক সমালোচনা কৰিবলৈ যোৱা নাছিল বা সেই দৃষ্টিয়ে চোৱা নাছিল। কিন্তু এতিয়া পোহৰলৈ আহিল যে বিশাল ফুকন আছিল এই বিয়াখনৰ অন্যতম উদ্যোক্তা। বিশাল ফুকনে সহায় কৰিছিল, বিশাল ফুকনে টকা দিছিল, বিশাল ফুকনে কোটি কোটি টকা খৰচ কৰিছিল এই বিয়াখনত। বিশাল ফুকনে টকাখিনি কিয় খৰচ কৰিছিল? যে পাতি লোৱা বায়েকে, নিজৰ বায়েকটো নহয়, নিজৰ বায়েক হোৱা হ'লে কথা বেলেগ আছিল, পাতি লোৱা বায়েকৰ বিয়াত ইমান কোটি কোটি টকা বিশাল ফুকনে কিয় খৰচ কৰিব? কি স্বাৰ্থ আছিল বিশাল ফুকনৰ? পাতি লোৱা বায়েকৰ বিয়াত স্বাৰ্থ এইটোৱেই যে বিশাল ফুকনৰ যিটো বিজনেছ, অৰ্থাৎ বিশাল ফুকনে যিটো প্ৰবঞ্চনা কৰিম বুলি ভাবি আছিল, 2 নম্বৰী কাৰবাৰ কৰি আছিল, সেই 2 নম্বৰী কাৰবাৰটো জানি শুনিও বিশাল ফুকনক পোনপটীয়াভাৱে সহায় কৰি আহিছিল চুমি বৰাই। অৰ্থাৎ বিশাল ফুকনক এখন মাৰ্কেট দিছিল। কোনে দিছিল? চুমি বৰাই দিছিল। চুমি বৰাই কেনেকৈ মাৰ্কেটখন দিছিল? যে অসমৰ চিনেমা জগত, অসমৰ সংগীত জগত, অসমৰ ভ্ৰাম্যমান জগতৰ লগতে ৰাজনৈতিক ক্ষেত্ৰৰ মানুহৰ সৈতে বিশাল ফুকনক চুমি বৰাই সোমোৱাই দিছিল। আৰু তাৰ পাছত বিশালে সেই মানুহখিনিৰ মাজত সোমাই গৈ মাৰ্কেটিং পলিচিটো আৰম্ভ কৰিছিল। এনেকৈ বিশাল ফুকনৰ সৈতে সম্পৰ্ক দৃঢ় হৈ গৈছিল পাতি লোৱা ভায়েক। তাতকৈ বিশেষ কিবা যদি সেই কথা আমি নাজানো, কিন্তু কথাটো হ'ল যে এইবোৰ কাৰণতে চুমি বৰাৰ সেই ডেষ্টিনেশ্যন ৱেডিং জনপ্ৰিয় হৈছিল, চুমি বৰাই দম্ভালি মাৰিব পৰা হৈছিল। কিন্তু এতিয়া কি হ'ল? যে ঠিকেই আছিল, অকণমান ভাইৰেল হৈছিল, অকণমান জনপ্ৰিয় হৈছিল, সিমানখিনিলৈকে ঠিকে আছিল, মানুহে গ্ৰহণো কৰিছিল, নৃত্য ভাল পাইছিল। তেওঁ নৃত্য যে বেয়া কৰে সেই কথা কোনেও ক'ব নোৱাৰে বা বহুতে কোৱা নাই, ময়ো কোৱা নাই, নৃত্য বেয়া কৰে বুলি কোৱা নাই, অভিনয় বেয়া কৰে বুলি কৈছোঁ। কিন্তু মানুহৰ যে এই যে অত্যাধিক লোভ, মানুহে যে সকলো জানিও যে ক'ৰবাত যে ভুল কৰে, তাৰ পাছত মানুহৰ এনেকুৱা দিন আহে, মানুহে এনেকুৱা দিন আহে য'ত আপুনি পলাবলৈ ঠাই নোপোৱা হয়। গতিকে এটা ডেষ্টিনেশ্যন ৱেডিং পতা সেই মানুহগৰাকীয়ে এতিয়া কি কৰিব লগা হৈছে? আৰক্ষীৰ পৰা বাচিবলৈ ঘনাই ঘনাই ডেষ্টিনেশ্যন সলাবলগীয়া হৈছে। গতিকে শেষত এটাই কথা কওঁ, অকণমান সাৱধান হ'ব এনেকুৱা ধৰণৰ মানুহবোৰৰ পৰা। এনেকুৱা ধৰণৰ মানুহবোৰে কোনোবাখিনিত একোখন মুখা পিন্ধি আমাৰ মাজত জীয়াই আছে, আমাৰ মাজত ঘূৰি ফুৰিছে।